মই নিব আহিলোঁ বস্তু সোণাৰীৰ পৰা। তো এতিয়া বৰ্তমান ঘৰলৈ গৈ আছোঁ। গ'ল লৈ আহিলোঁ ফল মূল দুটামান। তুমি এইটো কি ফুটবল বুলি ভাবিছা নেকি? খেলি আছা যে ফুটবল নহয় নহয়, এইটো খোৱা বস্তুহে। বৰ জমাই থাকা দেই। চ' ৰাইজসকল, ময়ো সোণাৰীৰ পৰা আহি পালোহি আৰু চিধাই চোলা পেণ্ট সলাই কিনে মই গুচি আহিলোঁ বাৰীলৈ। কাৰণ সিহঁতক মই আধা খৰীয়াতে এৰি থৈ গ'লোঁ। তেওঁ যোৱাকালিয়ে মই কৈছিলোঁ যে আজি যিখিনি কাম, আজি কি কাম কৰা হ'ব। আৰু এই সন্মুখন জেওৰাখন দেখিছে যে, এইখন কালি দিবলৈ সময় নহ'ল, আন্ধাৰ হৈ গ'ল। সেইকাৰণে সিহঁতি আজি বৰ ধুনীয়াকৈ দিলে দেই ৰাইজসকল। মানে আজি মোৰ ভাইটিও লাগি দিলে আৰু অলপ তেওঁলোকৰ লগত, ভাইটিহঁতৰ ভতিজাকেইটাৰ লগত। বাকী আৰু সিহঁতি সিটো মূৰৰ জেগাডোখৰ চফা কৰি আছে। তাৰমানে বাৰীখন চফা কৰিছোঁ যেতিয়া গোটেইখিনি কৰি ল'লেহে কাম কৰি ভাল লাগিব নে কি কৰে ৰাইজসকল। যিহেতু এইখন বাৰী মই বহুত বছৰে পেলাই থৈ আছে। তো বাকী ইয়াত ডাঙৰ মানুহবিলাকে উপদেশ দিছে বোলে আমুকটো খেতি কৰা, তামুকটো খেতি কৰা। তথাপিও মই চাই লওঁ সুবিধাটো কি হয়, তাৰপিছত কৰিম আৰু এফালৰ পৰা নে কি কৰে ৰাইজসকল। তো জেগাডোখৰ তাৰমানে এইখিনি অলপ ছাঁ পৰাৰ কাৰণে ইয়াত কাম কৰি ভাল লাগিছে। সেইকাৰণে ৰ'দত গৈ কিনে একদম অলপ কষ্ট কৰিবলৈ দিগদাৰ হয় দিয়কচোন। তো বুজি পাইছে নহয় আপোনালোকে। তথাপিও এই ডিজে লৈ লৈছে। তো ডিজে লৈ লৈছে, সেইকাৰণে মই ভিডিঅ' ৰেকৰ্ডিঙৰ মাতটো মিউট কৰি কিনে মই এক্সট্ৰাকৈ আকৌ ভইচ দিবলগীয়া হৈছে। তাৰমানে এই ডিজে এটা আছে আৰু এই চাৰ্জ দিব পৰা, সেইটোকে লৈ কিনে এনে গান শুনি শুনি কাম কৰি আছে বেচেৰাকেইটা। ময়ো সেই সোণাৰীত তাৰমানে মাহাজনক দুটকামান দিবলগীয়া আছে যে, বিহুত পইচা আনা বস্তু আনা। ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ, 12টা বজাত বহি ল'লোঁ। বাকী আকৌ কামত লাগি গৈছোঁ। তো বাকী সিটো ৰাউণ্ডটোতো এনেকৈ এইটো ৰাউণ্ডটোতো হৈ আছে। আজি এই ফিচাৰী পাৰটো লগা হৈছে আৰু তামোল এখন ধুনীয়াকৈ ভৰাই লৈছোঁ। বেলিও ডুবু হৈছেগৈ আৰু বেছি দেৰি নকওঁ আৰু কাম ছুটি কৰিবলৈ হৈছে। 2:52 হ'লে আৰু কিমানখিনি পাৰোঁ কৰোঁ আৰু। চ' ৰাইজসকল, ঘৰলৈ আহিলোঁ ধুনীয়াকৈ ভৰি হাত ধুই মানে গা পা ধুই তেল টেঙা সানি জেকেট লগাই। তো দোকানলৈ ওলাই গ'লোঁ। বহুত দেৰিয়ে হ'ল, ভাইটিহঁতি দোকান বন্ধ কৰিলে। বাকী বৰ্তমান এতিয়া ঘৰলৈ আহি এডিটিং কামত লাগি আছোঁ। আৰু তো ভতিজা পোৱালীকেইটা মোৰ ঘৰৰে। তো আপোনালোকে নাভাবিব যে কি কয়, ভুল নবুজিব দেই, সৰু ল'ৰাক কাম লগাইছোঁ বুলি। তো মোৰ ঘৰৰে ল'ৰা কাম শিকিছে আৰু। তো এইটো বয়সতে কাম নিশিকিলে কেতিয়া শিকিব? তো আপোনালোকে কিন্তু ভুল নবুজিব। ধন্যবাদ।